বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ 10টা আমোদজনক প্ৰশ্ন। প্ৰত্যেকটো প্ৰশ্নৰ বাবে আপোনালোকক 10 ছেকেণ্ড সময় দিয়া হ'ব। আৰু যদি আপুনি প্ৰশ্নটো পাৰে নিশ্চয় কমেণ্টত জনাব, আৰু আপোনালোকে কেইটা প্ৰশ্নৰ উত্তৰ পাৰিলে সেই কথাও কমেণ্টত জনাব। আৰু এনেধৰণৰ জ্ঞানবৰ্ধক প্ৰশ্নবোৰ সদায় চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। গাইজ, আজিৰ শিতানৰ প্ৰথমটো প্ৰশ্ন হৈছে 1 মেট্ৰিক টনত কিমান কিলোগ্ৰাম? 10 কিলোগ্ৰাম, 100 কিলোগ্ৰাম নে 1000 কিলোগ্ৰাম? শুদ্ধ উত্তৰটো হৈছে 1000 কিলোগ্ৰাম। আহক আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। ভাংৰা কোন ৰাজ্যৰ মুখ্য নৃত্য? দিল্লী, অসম, পাঞ্জাৱ? শুদ্ধ উত্তৰটো হৈছে পাঞ্জাৱ। আপুনি বাৰু জানিছিলনে? কমেণ্টত জনাব। আজিৰ শিতানৰ 3 নম্বৰ প্ৰশ্নটো হৈছে ASTCৰ সম্পূৰ্ণ অৰ্থ কি? আছাম ষ্টেট ট্ৰেন্সপ'ৰ্ট কৰ্পোৰেশ্যন, আছাম ষ্টেট ট্ৰেন্সপ'ৰ্ট কমিশ্যন আৰু আছাম ষ্টেট ট্ৰেন্সফাৰ কমিশ্যন। শুদ্ধ উত্তৰটো হৈছে আছাম ষ্টেট ট্ৰেন্সপ'ৰ্ট কৰ্পোৰেশ্যন। আজিৰ শিতানৰ 4 নম্বৰ প্ৰশ্নটো হৈছে কোন প্ৰাণীয়ে মাতিব নোৱাৰে? হৰিণ, জিৰাফ নে গঁড়? শুদ্ধ উত্তৰটো হৈছে জিৰাফ। আহক আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। পিছৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন পোৱা যায়? 30%, 20% নে 10%? শুদ্ধ উত্তৰটো হৈছে 20%। পিছৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব কিমান? প্ৰতি বৰ্গ কিলোমিটাৰত 182, প্ৰতি বৰ্গ কিলোমিটাৰত 282 আৰু প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। হয়, আপোনালোকে ঠিকেই ভাবিছে, প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰি দিব। আজিৰ শিতানৰ 7 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন? কল্পনা চাওলা, চেলি ৰাইফ আৰু ভেলেণ্টিনা তেৰস্কোভা। শুদ্ধ উত্তৰটো হৈছে ভেলেণ্টিনা তেৰস্কোভা। আজিৰ শিতানৰ 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ দীৰ্ঘতম ৰেলপথ কোনখন? বগীবিল দলং, ভূপেন হাজৰিকা সেতু নে মহাত্মা গান্ধী দলং? শুদ্ধ উত্তৰটো হৈছে বগীবিল দলং। আপুনি বাৰু বগীবিল দলং দেখিছেনে? কমেণ্টত জনাব। আজিৰ শিতানৰ 9 নম্বৰ প্ৰশ্নটো হৈছে নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় মহিলা কোন? ভেলেণ্টিনা তেৰস্কোভা, মাদাৰ টেৰেছা আৰু চেলি ৰাইফ। শুদ্ধ উত্তৰটো হৈছে মাদাৰ টেৰেছা। আজিৰ শিতানৰ অন্তিমটো প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন ক'ত পোৱা গৈছিল? চৰ্যাপদবোৰত, সাঁচিপাতৰ পুথিত আৰু ভাস্কৰ্য শিল্পত। শুদ্ধ উত্তৰটো হৈছে চৰ্যাপদবোৰত।